এই মাংস আছে কিন্তু কিহৰ মাংস গম পা নাই কিন্তু আমি এতিয়া খাম বঢ়িয়াকৈ এনেকৈ মানে এটা মানে বহু বছৰ আগৰ পুৰণি এটা বুঢ়ী মানে মৰছিল খালত মানে সঁচাকৈ কৈছে বিদ্যা কচম বুঢ়ী এটা মৰছিল মানে হে গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল নেক্সট এটা ব্লগ স্বাগতম জনাইছোঁ তো এতিয়া আহিছোঁ আমি জংঘলৰ মাজত তো আগৰ দিনৰ মানুহনো কেনেকৈ আছিল জংঘলৰ মাজত বা কেনেকৈ খাইছিল সেইটো কথা বুজিব চেষ্টা কৰোঁ কিন্তু মই অহাৰ লগে জংঘলৰ মাজত কিবা এটা খুজব পাৰছোঁ কিয় খুজব পাৰছোঁ কিন্তু গম পা নাই বলক আমি সন্ধান কৰোঁ জংঘলৰ মাজত সুৰকি যাইছোঁ কিন্তু কিবা আহিব পাৰে না সেইখিনি কাটি দিব লাগিব চৰত আছে ভাষা কাটি দিব লাগিব মানে খুজব যিমান দি হ'লেও মানে মোক খুজৈছে আছেকে তো এতিয়া আমি কিবা এটা বস্তু আনিছোঁ মানে খাম পুৰি খাম কি বস্তু আনিছোঁ দেখি আছোঁ কিন্তু পুৰি খাম আৰু পুৰা লাঠি চাঠি লৈ যাই আছোঁ মানে কিবা আগত পৰবা পাৰে না কোববা লাগিব আৰু এই খালটো বৰ পাছত দেখছি না এই খালটো মানে এটা মানে বহু বছৰ আগৰ পুৰণি এটা বুঢ়ী মানে মৰছিল খালত মানে সঁচাকৈ কৈছে বিদ্যা কচম বুঢ়ী এটা মৰছিল মানে বিদ্যা কচমকৈ কৈছোঁ খালত মানে বুঢ়ী এটা মৰছিল তো তথাপিতো আহিছোঁ গাইছ আৰু এই জংঘলখন মানে বহুত টাইম থাকলোঁ কিন্তু এতিয়া আমি অলবা পৰা নাই কিন্তু অলবাৰ কাৰণে এতিয়া আমি মানে কি চিন দি যাব লগা হৈছে এনেকৈ এই চাব পাৰে তলত কাবাই চিনো দিছিল কাবাই আহিছিল নেকি তো চিন দি গৈছে তো আমিও চিন দিকে যাই আছোঁ এই গাছবিলাক চব কাটাই নাই তথাপিতো কৈছে না মাটি হেন টান হৈ গৈছে চাওক মাটি হেন কেনে শুকান হৈ গৈছে আৰু ডাঙৰ গাছৰ পৰা কিবা ওলচিও তো চাব পাৰে ডাঙৰ কিবা এই কলা ডাঙৰ আৰু এইবিলাক কি গাছ ধৰিব পাৰে নাই কিবা কাটা আছে কিন্তু বেতৰ গাছো নহয় বেতৰ গাছ হ'লেও চিনি পালোঁ কিন্তু কিহৰ গাছ ধৰিব পাৰে নাই মানে কিবা কাটা কিবা চাব পাৰে পুৰা জংঘল জহাই আছে সেয়াহে জংঘল কিন্তু মানে কিবা ভয় লাগি আহি আছে কি যিমানে যাওঁ সিমানে ভয় লাগে তথাপিতো কিবাকৈ আমি ওলাই আহিলোঁ তো ওলাই আহি তথাপিতো এটা সৰুঙা ভাত পাইছোঁ এংকি যাই আছোঁ ৰাস্তাৰে যাই আছোঁ আগেদি এটা গাছ পৰি আছে তো মানে কিছুমান জেগাত মানে গাছ লৈ গেল আহি খৰি খাবা মানে ভাত ৰান্ধবা তো এতিয়া মানে নেনে আহিবাই মানে ভয় কৰে কিছুমান মানুহ আমি মাংস কৰিম বুলি ভাবি আছোঁ তো মাংস কৰিটো বঢ়িয়াকৈ থৈ দিলোঁ এতিয়া মাংস আৰু এতিয়া আমি মানে খৰি কাটি আছোঁ তো মাংস পুৰি খাবৰ কাৰণে আৰু আমি মানে য'ত খাম তাতে মানে অলপ ভাল পৰিৱেশত লৈছোঁ আৰু কলপাতো লৈছোঁ খাবৰ কাৰণে কলপাত মাংস মানে ফুটি আছোঁ এতিয়া পুৰবাৰ কাৰণে জ্বলি আছে পুৰবাৰ কাৰণে মাংস ফুটি আছোঁ দিয়ক চাওক মাংস আৰু এতিয়া আমি মাংস পুৰি আছোঁ তো মানে এটা যিটো এটা গন্ধ আহিছে সেই গন্ধটো মানে এতিয়া কাছেহে যেন খাম সেনেহেন লাগছি কিন্তু আমি পুৰি খাম কাছে খালি কিন্তু বেমাৰটো হ'ব না সেইকাৰণে আমি পুৰি খাম বঢ়িয়াকৈ টেষ্ট হ'ব তো দেখি আছোঁ আৰু এই চাব পাৰে পূৰা মাংস তো বঢ়িয়াকৈ এনেকৈ খাই দিওঁ মজা হৈছে মজা হৈছে সঁচা কৈছোঁ জ্বালা হৈছে মজা अब কেনে হৈছে আখৰ ভিতৰত মছলাখিনি আৰু নিমখখিনি খানাই বাকী চব চাফা আৰু বঢ়িয়াকৈ কৰিলোঁ ভাল লাগিল এতিয়া কৰিলোঁ তো জেগা গোটেই চব পূৰা একদম নেচাৰেল একদম পূৰা ঠাণ্ডা বতৰ তো পূৰা মাংস খাই ভাল লাগিল তো যদি ভিডিঅ'টো ভাল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই